নমস্কাৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া আমাৰ মাইনা খুৰী আৰু বৌ আৰু এইফালে আমাৰ মাদাৰ ইণ্ডিয়া বেছি আছে। তো আজি এটা আমি ট্ৰিপ কৰিম, গতিকে চাই থাকিব আপোনালোকে। ষ্টাৰ্টিং ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ আৰু মই ভালকে ভাত খাই নাপাই দে টিফিনটোত লৈছে ভাত দালি কাকৈজানত যাম কৈ দিয়া। মইতো কৈ আছো, তুমি কোৱা ক'ত যাবা কোৱা। কাকৈজান ফৰেষ্ট কৈ দিয়া, কৈ দিয়া। ভাল লাগছি না আজি? বদমাছ বদমাছ বদমাছ, তোমাক বেয়া বুলি ক'ব দে এইবাৰ মানুহে। ৰাতি বোলে যি ভাল লাগে ষ্ট্ৰীট লাইট ওপৰত লাইট দিছে, ধুনীয়া লগা হয় বোলে। বহুত ধুনীয়া জাগা দেই। ইমান ধুনীয়া না? চিকুৱাই তলত দেখি চাই চাই যাবা। জাগাখিনি বহুত ধুনীয়া। জলধাৰালৈ যোৱা পথ। Anna. 60 FPS কলি পুৰা পাইনা হৈ যায়। নহয় আন্ধাৰ হৈ আহি পালো কাকৈজান আৰু এতিয়া আমি চাহ খাব লৈছো। ব্ৰেড চাহ তুমি নিজকে দেখাই দিওঁ। আমি আহি পালো কাকৈজান আৰু এয়া ব্ৰেড চাহ কল কিবা কিবি আমি এই আকৌ দেখাই দিয়া। ই জেলি খাই আছে। হাই, ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ এটা আমাৰ ইয়াতে ওচৰতে আছে। গতিকে অহা নাছিলোঁ, আজি আহি ভাল লাগিছে। এইফালে দেখিছেনে বগা বগা, এইটো জুম কৰিব নোৱাৰি। তো তাতে মানে ৱাটাৰফল আহি আছে। তো আমি ৱাটাৰফলত যাম আৰু অলপ পিছত আপোনালোকক গোটেইবিলাককে দেখাই থাকিম। চাই থাকিব ভিডিঅ'টো, বহুত ধুনীয়া দেই জেগাটো। কচু দিয়া শুনো। এইফালে চোৱা, এইফালে চোৱা, হাতত নধলি পৰি যাবা যে। নধৰে নধৰে। আমি ঝুলনাত উঠি আছো এতিয়া। Hey! 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 1
মামু কিয় ইমান জোৰে দিছা ৰাছেল ভাইপাৰ চাং ঘৰত উঠছে ইয়াতে যা চবে উঠা মজা লাগব হাই গাইজ আমি মানে অকণমান নাস্তা চাস্তা কৰিলোঁ আৰু ব্ৰেকফাষ্ট কৰিলোঁ কৰি মানে এনেকৈ ওপৰলৈ উঠি আহিছোঁ এইটো ৰাস্তাৰে আহিছোঁ ইমান ধুনীয়া ৰাস্তা গোটেই এইবিলাক চেগুনৰ গছ পাহাৰৰ ওপৰত আৰু একদম নিজৰাৰ কুলু কুলু শব্দ আপোনালোকে নিশ্চয় শুনাই পাইছে ইফালৰ পৰা আহি আছে আৰু আমি এই ৱাটাৰফললৈকে যাই আছোঁ এতিয়া বহুত ধুনীয়া পৰিৱেশ হয় ওচৰতে যদি ইমান ধুনীয়া পৰিৱেশ থাকে আমি আৰু দূৰত কিয় যাব লাগে হয়নে নহয় তো চিটি লাইফত মানে ইমান ইয়াত যোৱাতকৈ ভাবিলোঁ আৰু কি অলপমান শান্ত পৰিৱেশতে হয় সেইকাৰণে ইয়ালৈ আহিছোঁ একদম ধুনীয়া পৰিৱেশ গৰমতে গোটেই চলা তলা খুলি দিছে আমাৰ মিষ্টাৰে আৰু আমি বহুত দূৰ ট্ৰেকিং কৰি আহিছোঁ কেনে লাগিছে চিকু কৈ দিয়া ভাল লাগছে মজা ন অলপ গৰম লাগে দেখোন কিন্তু শ্বিলঙৰ নিচিনা একদম পুৰা একদম তেৰা বেকা ৰাস্তা পকোৱা পকি হয় না ধুনু এফালে কৈ দিয়া ইয়াতে মোবাইলত তো আমি আহি আছোঁ বহুত ট্ৰেকিং কৰিব লাগে কিছু পাৰিম আমি মানে কেদাৰনাথৰ কাৰণে প্ৰেক্টিচ কৰি আছোঁ এতিয়া মিনি কেদাৰনাথততো আৰু বহুত খোজ কাঢ়িব লাগিব মামু পাৰিবা নে নাই ৰখি তো আমি কিছু ট্ৰেকিং কৰিলোঁ আজি বহুত ভাল লাগিছে অলপ ৱৰ্কআউট হৈছে আমাৰ আজি চেণ্ডেল খুললি পিছল হ'ব বেছি খুব কবা এটা খুব নকবা এটা চেণ্ডেল খুব এয়া মায়ে ফাৰ্ষ্টতে নুঠে নাহে মানে আৰু এতিয়া আহিব পাইছে আৰু ৱাটাৰফল একদম পুৰা ফুটফুল খাই আছে আৰু কেনে লাগিছে আহিব দিয়ক আমাৰ মাহঁতক আহিব চবে আহিব চবে আহিব ইয়াতে কাকৈজান আহা মজা এনেকৈ বাগাত দি দিয়ক এইটো কি কৰিম কত নাম
আমাৰ হ'ল আৰু চোৱা ৱাটাৰফল এতিয়া আমি গৈ আছো এতিয়া খাব যাই আছো আৰু হোটেলৰ ফালে তো আমি বঙাইগাঁৱত মানে ভাত খালোঁ গোটেইকেইটাই আৰু খাই এতিয়া বঙাইগাঁৱৰ ইউনিভাৰ্চেল ষ্টুডিঅ'ত আহিছোঁ এইটো আৰু গোটেইকেইটাই এনেকৈ ৰখি আছোঁ আমি এতিয়া তাত প্ৰৱেশ কৰিম চাই থাকিব ট্ৰেন্স আছে ফাৰ্ষ্ট ট্ৰেক বডি শ্বপ ৱাও অঁ ৰাজবাৰীৰ দৰে জেগুৱাৰ টাইটান জেগুৱাৰ কেলভিন ক্লেইন বেলেগ ধৰণৰ চকলেট ন চব পাই কিন্তু দামটো একদম সিমে 99লৈকে যাম যো 99তে যাওঁ নেকি